নমস্কাৰ সকলোকে। আজি মোৰ বাবে এটা বিশেষ দিন, কাৰণ আজি মোৰ জন্মদিন। সকলোৱে আশীৰ্বাদ কৰিব, আৰু জন্মদিন বুলিতো কাম নকৰাকৈ আমি থাকিব নোৱাৰোঁ দিয়কচোন। সেইকাৰণে পূৰা ঘৰৰ চাফ চিকুণ কামত লাগি গ'লোঁ, আৰু কাম বন কৰি উঠি পেলাই গা পা ধুই ধূপ চাকি জ্বলাইছোঁ নিজৰ থাপনাত, যাতে আহিবলগীয়া প্ৰতিদিন ভালে কুশলে যাওক। আৰু এয়া দুয়ো ওলালোহি ওচৰত থকা মন্দিৰলৈ। আমাৰ ৰুমৰ পৰা মন্দিৰ বেছি দূৰ নহয়, আৰু আহি ইয়াত মন্দিৰ চাফ চিকুণ কৰিছোঁ, কাৰণ মন্দিৰভাগ আজিকালি চাফ চিকুণ কৰা মানুহ তেনেকৈ নাইকিয়া হৈছে অলপ। সেইকাৰণে মই অলপ চাফ চিকুণ কৰি পেলাই ধূপ চাকি জ্বলাই ঘৰ পালোহি। আৰু এয়া গাজৰ হালোৱা বনাবৰ কাৰণে গাজৰ কাটি আছোঁ, গোঁসাইৰ ওচৰত আজি গাজৰ হালোৱাকণ আগবঢ়াম। আৰু ৰেচিপিটো মই মোৰ ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ, চাবচোন মইনো কেনেকৈ সহজতে গাজৰৰ হালোৱা বনালোঁ। আৰু গাজৰ হালোৱা বনোৱাৰ পিছত ভাত বনোৱাত লাগিলোঁ। ভাত পানী খাই অলপমান ৰেষ্ট লৈ ইভিনিং ওলালোঁ দুয়ো বজাৰলৈ। বাৰ্থডে বুলি মাতিছিলোঁ প্ৰিয়ংকা, অমিত আৰু এওঁৰ লগৰ ললিতক। আৰু সেয়া বজাৰ আহি পালোঁহি। বজাৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰমান হয়। আৰু প্ৰথমে আহিলোঁ এয়া মাংস কিনিবলৈ। মাংস কিনি পেলাই ঘৰত পাচলিও নাছিলে, বোলো পাচলিও বজাৰো অলপ কৰি লওঁ। আৰু এয়া পাচলি বজাৰ কৰাৰ পিছত ঘৰৰ ৰেচনো কিনি ল'লোঁ। মানে আমি বজাৰলৈ আহিলে একেবাৰে সৰহকৈ ৰেচনবোৰ কিনি লওঁ, কাৰণ বাৰ বাৰ আহি থাকিবলৈ সময়ৰ অভাৱ হয়। সেইকাৰণে এবাৰতে বজাৰবোৰ কিনি ল'লোঁ। আৰু এয়া ঘৰ পালোঁহি। ঘৰ পাই এয়া মই পূৰা লাগি গ'লোঁ কামত। এয়া পূৰা কামত লাগি গ'লোঁ, চকু পানী উলিয়াই পিঁয়াজ কাটি আছোঁ। আৰু এয়া মোৰ বাবে মানুহজনে আনিছিল এটা ছাৰপ্ৰাইজ। তেওঁ থানাৰ পৰা অহা সেইদিনাখন দেৰি হৈছিল, বাৰ বাৰ ফোন কৰি আছোঁ বোলে থানাত বহুত কাম, কিন্তু কামটো কি মই তেতিয়া ছাৰপ্ৰাইজটো দেখিহে গম পালোঁ। আৰু মই বিৰাটেই হেপ্পী আছিলোঁ কেকটো দেখি। মই বাৰু ভাবাই নাছিলোঁ যে মোৰ কাৰণে কেক আনিব বুলি। আৰু এয়া কেকটো একদম ৰোৱা নাই আৰু ধুমাধুম খুলিছোঁ। বোলো কেকটো ইমান ধুনীয়া আছিলে দেখিবলৈ, আৰু দেখিবলৈ যিমান ধুনীয়া আছিল খাবলৈও সিমানেই টেষ্টি আছিলে। আৰু ধুমাধুম কেক কাটিলোঁ। ডাঙৰ হৈছোঁ, কাটিবলৈ লাজ লাগে, দুয়ো মিলি কাটিলোঁ আৰু কেকটো। আৰু এই কাটি থাকোঁতে দেখিছেনে পূৰা স্প্ৰে মাৰি অৱস্থা নাই। আৰু সকলোকে অকণ অকণ কেক খুৱাই দিলোঁ। কেক খুৱাই থাকোঁতে মোৰ মূৰত গোটেই স্প্ৰে মাৰি গোটেই মূৰটো বগা কৰি পেলালে। সকলোকে কেক দি পেলাই এয়া দেখিছেনে মোৰ ভাতো ৰেডি হৈ গ'ল। মাংস বনালোঁ, ডিম বনালোঁ, আৰু মিক্স ভেজিটেবল বনালোঁ, আৰু এয়া দালি। এনেকৈ খালোঁ, কাৰণ ঘৰটো সৰু হয়, অলপ দিগদাৰো হয়, বাচন বৰ্তনো মোৰ তেনেকৈ নাই। লগে ভাগে এসাঁজ খালোঁ। নতুন ঠাই, নতুন মানুহ, বিৰাটেই ভাল লাগিলে আজিৰ দিনটো। আৰু এইবাৰৰ জন্মদিনটো মোৰ সঁচাই মনত ৰখি যাব, বিৰাট ভাল লাগিলে। আৰু আজিলৈ মোৰ ব্লগটো ইমানতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ভাল পাই লাইক এটা কৰিব নাপাহৰিব দেই।